ৰাজ্যত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰম্ভ কৰিছিলোঁ। এই আঁচনিৰ অধীনত এজন প্ৰফেশ্যনেল ডিগ্ৰী থকা যুৱকক ৰাজ্য চৰকাৰে আপ টু 5 লাখ ৰুপিজ 5 লাখ টকালৈকে আমি তেওঁলোকক এটা গ্ৰাণ্ট দিম। তাৰে 2.5 লাখ টকা চৰকাৰক উভতাই দিব লাগিব আৰু 2.5 লাখ টকা ৰাজ সাহায্য হ'ব। আৰু 2.5 লাখ টকা আমাক যি উভতাই দিব লাগিব, that will be returned without interest and after a moratorium period of 5 years. অৰ্থাৎ মই আজি 5 লাখ টকা পালোঁ, প্ৰথম কিস্তিত আমি 2.5 লাখ টকা লাভ কৰিলোঁ। 2.5 লাখ টকাৰ ইউটিলাইজেশ্যনৰ পিছত আমি আৰু 2.5 লাখ টকা পাম। 2.5 লাখ টকা উভতাই দিব নালাগে। 2.5 লাখ টকা আমি উভতাই দিম উইদাউট ইণ্টাৰেষ্ট আফটাৰ 5 years of moratorium. ঠিক তেনেকে যোন প্ৰফেশ্যনেল ডিগ্ৰী নাই কিন্তু ব্যৱসায় কৰাৰ ইচ্ছা আছে, গাঁৱত কাম কৰি আছে, বিভিন্ন সৰু সৰু ব্যৱসায় আছে, দোকান আছে, পোহাৰ আছে, দে নিড কেপিটেল ইনফিউজন। এই কেপিটেল ইনফিউজনৰ কাৰণে তেখেতসকলক আমি 2 লাখ টকাৰ এটা পেকেজ আমি নিৰ্মাণ কৰিছোঁ, আউট অফ হুইচ 1 লাখ টকা চৰকাৰক উভতাই দিব নালাগে আৰু 1 লাখ টকা আফটাৰ 5 years of moratorium নেক্সট 5 yearsত ইন ইকুৱেল ইনষ্টলমেণ্ট ঘূৰাই দিব। তাৰমানে ইটছ এ ভেৰি খুব বেছি 5 বছৰ একোৱে ঘূৰাই দিব নালাগে। তাৰপিছত মাহত 2,000-3,000 টকাকৈ ঘূৰাই দিলে ডেট এমাউণ্ট উইল বি এডজাষ্টেড। বেংকৰ চিভিল স্ক'ৰৰো কথা নাই, একো কথা নাই, ইট উইল গ' ডিৰেক্টলি এজ এ DBT। তাৰ বাবেও আমি বেংকৰ লগত কথা পাতিছোঁ। 1,10,000 ল'ৰা ছোৱালীয়ে আবেদন কৰিছিলে। আজি আমি এই স্কিমটো আৰম্ভ কৰিছোঁ যাতে ইট বিকাম এ কণ্টিনিউৱাছ স্কিম আৰু ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্টে অসুবিধা নকৰে। ইণ্টাৰভিউ চলি থাকিব পাৰে, চিলেকশ্যন হ'ব পাৰে, নহ'লে আমি 1.5 মাহ পিছুৱাই যাব লাগিব। আৰু আজি আমি অসমৰ 1,10,000 ল'ৰা ছোৱালীৰ ভিতৰত 1 লাখ ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত এইবাৰ আমি জড়িত কৰিব খুজিছোঁ। অহা বছৰ আমি আৰু 1 লাখ ল'ৰা ছোৱালীক এই আঁচনিৰ লগত